हेलो एवरीवन কি খবৰ মই আপোনালোকক পুনৰবাৰ মই ইনাতে ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ দিনটোত কি কৰোঁ তাকে দেখুৱাম চাই থাকিব ইয়া মায়ে পালছ মৰ্টন এটা দিছে তাকে খাওঁ আজি মানে হেৰি বেপাৰী এটা মাতিছে তাকে ফুলি এযোৰ লওঁ বুলি ভাবিছোঁ চাওঁচোন ইমান ডাঙৰ ডাঙৰ ফুট ল'বনে ইমান ডাঙৰ ডাঙৰ নালাগে অকণমান সৰুটো এটা দুশ এই কলা এযোৰ দিয়ক ফুট লাগে ক'লা নালাগে নালাগে কলা এযোৰকে দিয়ক ভাল লাগে ফুট নালাগে পেকেটকে লওঁ নেকি ফুল আছে ভাল লাগে নে ফুট পেকেটে ল'ব লাগিছে এপেকেটত কেই টকা নো 10 টকা লওক আছে মোৰ আছে ফুল ফুলি এযোৰ দিয়কচোন এপ নাপা খানা দেখোন খোপা গোটেই খোপা ছিঙিলা দেখোন চাওঁ এইফালে চাই দিয়া চাওঁ আই লাভ ইউ বুলি কৈ দিয়া কৈ দিয়া ফুল কিনে কি কৰিবা খেলিম ক মই তোমাক ভাল পাওঁ আই লাভ ইউ আই লাভ ইউ এইফালে চাই কোৱা ফুলপাহ এনেকৈ কোৱা এইফালে এনেকৈ দি লোৱা ফুলপাহ চাওঁ ফুলপাহ দিয়া আকৌ মোক দিয়া আকৌ তুমি ফুলপাহ কাৰ কাৰণে ছিঙিছা তোমাৰ কাৰণে কাক দিবা ফুলপাহ মনিক দিব তোমালোকৰ মাক দিব হেৰি মা কি কৰি আছে কাম কৰি আছে জানো এই নাই কোৱা নেকি কৈছে বুলি কোৱা আহা এতিয়া ভিডিঅ' কি কৰি আছে চাওকচোন কি চাই আছা পৰ্বতখন ওপৰলৈ কি চাই আছা চিনটো এটি ৰকেট এটা গৈছে এই ৰকেট গৈছে আকৌ সেই পিহি সেইটোকে চাই আছে কেনেকৈ চাইছে চাওক আকৌ তুমি যোৱাগে চাওঁ এইফালে চাই দিয়াচোন বাই বাই দি দিয়া বাই বাই দি দিয়া চকু দি পেলাই মাৰি দিয়া চকু দি পেলাই মাৰি দিয়া এতিয়া মায়ে চাউল বাচি আছে তাৰপৰা আজি এতিয়া সন্ধিয়া হ'ল আৰু ভাত বনাব তাৰপিছত আজি কি আনিছে জানো মাংস আনিছে নেকি তেনেকুৱাহে লাগিছে মাছো আনিছে মাংস আনিছে দুটাই নাখায় যে আমাৰ মানে কি কৈছে দুটাই খায় দুটাই নাখায় যে মাছ মাংস দুটাই আছে অকণ ডাঙৰকৈ কওক এয়া দুটা মানুহে নাখায় যে সেইটো কাৰণে মাংস আনিছে কোনে কোনে নাখায় দেহাই আকৌ মায়ে অঁ আইতা আৰু মানে দাদাই মাংস নাখায় তো সিহঁতৰ কাৰণে মাছ আনিছে আৰু আমি মানে মাংস খাওঁ যে সেইকাৰণে আমাৰ কাৰণে মাংস আনিছে তো চাই থাকিব দেখুৱাই থাকিম এতিয়া ভাত বনাব আৰু মায়ে চাউল বাচি লৈছে মানে চাউলখিনি বাচি থোৱাই হয় কিন্তু এয়া এনেই মানে বনোৱা সময়ত আকৌ এবাৰ চাই লওঁ বনোৱা সময়ত মানে আকৌ এবাৰ এনেই থোৱাৰ সময়ত চাই লয় আৰু মানে এনেই চাউল মানে আমাৰ সৰহকৈ একেবাৰে জাৰি কৰি মানে বাচি থৈ দিয়ে মানে সেইটো কাৰণে এতিয়া এনেই অকণমান চাইহে লৈছে ঠিক আছে চাই থাকিব এয়া এতিয়া মাংস আনিছে আমাৰ কাৰণে আৰু এয়া দাদাহঁতৰ কাৰণে মাছ আনিছে এতিয়া বনাব আৰু তাৰপিছত খাম আৰু এতিয়া মানে এয়া হেৰি আলু পিঁয়াজ আদা এনেকৈ নহৰু চহৰু এইবিলাক বনাই লওঁ আৰু মছলাবিলাক তাৰপিছত বনাম দেখুৱাই থাকিম চাই থাকিব এইবিলাক মানে আলু চালু এনেকৈ প্ৰথমে কাটি এতিয়া আলু পিঁয়াজখিনি কাটি লওঁ আৰু তাৰপিছত নহৰুখিনিও গুচাব লাগিব গুচাই লৈ দেখুৱাই আছোঁ
এইখিনি কাটাডোখৰ স্পীড কৰি দিব লাগিব হা? এইখিনি কাটাডোখৰ স্পীড কৰি দিব লাগিব ভাতকেইটা বনাই লৈ লৈ পেলাই কৰি থাকিম আৰু দে এনে হাঁহি দিছোঁ হা? এনে হাঁহি দিছোঁ এতিয়া মছলাবিলাক হেৰি কৰি লৈছোঁ ৰেডি কৰি লৈছোঁ পিঁয়াজখিনি কাটি লৈছোঁ আদা চাদা কাটি লৈছোঁ এয়া পেকেট মছলাই দিব আৰু আমাৰ তো এয়া চাই থাকিব আপুনিয়ে কৰি দিয়কচোন হালধি নিমখ দিয়াই নাই নহয় এয়া ভাজি লৈছে আকৌ এতিয়া এয়া মাংস আমাৰ পূৰা হৈ আছে আৰু উতলি আছে পিছত খাম আৰু আমি এয়া আমাৰ ৰান্ধনি এয়া এটা মাংস দি ভাত আৰু আমি খাম আৰু এতিয়া আপোনালোকে চাই থাকিব